Hello dear students, welcome to my YouTube channel Study with Aruf. এইটো ভিডিঅ' তোমালোকে শিকিবলৈ পাবা আমাৰ ভাৰতবৰ্ষৰ গোটেই কেইটা ৰাজ্যৰ অৱস্থান সম্পৰ্কে। অৰ্থাৎ আমাৰ গোটেই কেইখন ৰাজ্য ভাৰতবৰ্ষৰ কোনটো স্থানত আছে, ভাৰতবৰ্ষৰ উত্তৰ ফালে, দক্ষিণ ফালে, পূব ফালে বা পশ্চিম ফালে বা মধ্য স্থানত কোন কোন ৰাজ্য আছে আৰু সেই প্ৰতিখন ৰাজ্যৰ ওচৰ চুবুৰীয়া কোন কেইটা ৰাজ্য আছে, গোটেই কেইটা তথ্য এইটো ভিডিঅ'ত দাঙি ধৰা হৈছে। গতিকে ভিডিঅ'টো চাই থাকা। তুমি এইটো ভিডিঅ'ৰ পৰা গোটেই কেইটা ৰাজ্যৰ সঠিক স্থান সম্পৰ্কে জানিবলৈ পাবা। এতিয়া আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোক চাৰিজন বন্ধুৱে মিলি এটা নাটক লিখিছা আৰু সেই নাটকখন তোমালোকে শ্বুটিং কৰিবা। এতিয়া ক'ত শ্বুটিং কৰিলে ভাল হয়, তোমাৰ ক্লাছ শিক্ষকক সুধিলা, ছাৰে কৈছে তোমালোকে গোৱা যাব পাৰা, গোৱাত ভাল এটা জাগা আছে, তাতে গৈ শ্বুটিং কৰিব পাৰিবা। তাৰপিছত শিক্ষকৰ কথা মতে তোমালোকে মান্তি হ'লা আৰু ছাৰক লগত লৈ এটা নিৰ্দিষ্ট সময়ত তোমালোকে শ্বুটিং কৰিবলৈ ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য দক্ষিণ ভাৰতত অৱস্থিত গোৱা নামৰ ৰাজ্যখনত যাই উপস্থিত হ'লাহি। পিছদিনাখন ছাৰে তোমালোকক লগত লৈ যিটো জাগাত তোমালোকে শ্বুটিং কৰিবা তাতে লৈ যায় গাড়ীৰ পৰা নমাই দি কৈছে এতিয়া কৰ্ণাটক, মানে তোমালোকে নাটক কৰা। এতিয়া কৰ্ণাটক শব্দটো এই চোৱা, কৰ্ণাটক যিটো শব্দ কৰ্ণাটক অৰ্থাৎ এইখন এখন ৰাজ্যৰ নাম। তাৰপিছত তোমালোকে ছাৰক কৈছে ছাৰ নাটকটো কৰিম কিন্তু ড্ৰেছ কৰি লওঁ। এতিয়া ড্ৰেছ ক'ত কৰিবা, ছাৰক সুধিছে ছাৰ ড্ৰেছ ক'ত কৰিম। ছাৰে কৈছে এই ৰুমকে আন্দাৰ যা, অন্ধ্ৰপ্ৰদেশ। আন্দাৰ যা বুলি কৈছে, তাৰমানে তুমি মনত ৰাখিবা অন্ধ্ৰপ্ৰদেশ। তাৰপিছত ছাৰক কৈছে ছাৰ ৰুমৰ ভিতৰত যাম, ৰুমত দেখোন তালা লগোৱা আছে। ছাৰে কৈছে তালা লগোৱা আছে, চাবি লৈ যোৱা। এতিয়া চোৱা, এই অন্ধ্ৰপ্ৰদেশ যিখন ৰাজ্য সেইখন তুমি যদি তাৰ চাৰিওফালে ড্ৰ কৰা, চাবা এখন চাবিৰ নিচিনাই হৈছে। এতিয়া চাবিখন ছাৰে তোমাক দিছে, তাৰপিছত তুমি আকৌ ছাৰক কৈছা ছাৰ চাবিটো নুখুলে, মানে তালাটো মামৰ লাগিছে। এতিয়া ছাৰক কৈছে ছাৰ তালাটো মামৰ লাগিছে, এতিয়া কি কৰা যায়। ছাৰে কৈছে তেল দিব লাগিব তালাত। তেল দিব লাগিব, তেল মানে তেলেংগানা। ওপৰত চোৱা অন্ধ্ৰপ্ৰদেশৰ লগতেই আছে কি তেলেংগানা। তাৰপিছত ছাৰক আকৌ সুধিছা ছাৰ তেলটো দিব লাগিব, কিন্তু তেল কিমানখিনি দিম। ছাৰে কৈছে 36 টোপালমান দিয়া। এতিয়া 36 টোপাল, 36 শব্দটোৰ পৰা মনত ৰাখিবা 36 ঘৰ, আন এখন ৰাজ্য 36 ঘৰ। যেতিয়াই তুমি 36 টোপাল তেল দি তালাটো খুলি ৰুমৰ ভিতৰত গৈছা, নতুন সমস্যাৰ সন্মুখীন হৈছা। সেইটো হৈছে ৰুমৰ ভিতৰত আছিল মৌচাক আছিল। সেই মৌচাকটোৰ পৰা মৌমাখিখিনি একদম উৰিবলৈ আৰম্ভ কৰিছে মানে তুমি মনত ৰাখিবা উৰিষ্যা। মৌমাখি উৰিবলৈ আৰম্ভ কৰিছে উৰিষ্যা। মৌমাখি উৰিবলৈ আৰম্ভ কৰিছে আৰু তোমালোকক লগে লগে কামুৰিবলৈ আৰম্ভ কৰিছে। মৌমাখিয়ে তোমালোকক বিন্ধিবলৈ আৰম্ভ কৰিছে আৰু মৌমাখিবোৰ ইমান ডেঞ্জাৰ আছিল যে তোমাৰ কামোৰাৰ পিছতে লগে লগেই তোমালোকৰ গোটেইকেইটাৰ শৰীৰত জ্বৰ উঠি গৈছে। জ্বৰ উঠি গৈছে শব্দটোৰ লগত ৰিলেটেড কৰি মানে মনত ৰাখিবা জ্বৰ ঝাৰখণ্ড, উৰিষ্যাৰ লগতে আছে ঝাৰখণ্ড। আৰু তোমালোকৰ গোটেইকেইটাৰ শৰীৰত যেতিয়া জ্বৰ উঠি গৈছে আৰু তেতিয়াই ছাৰে গম পাইছে যে ঘটনাবোৰ হৈ আছে। লগে লগে ছাৰ আহিছে আৰু কৈছে তোমালোকে বাহিৰত আহা, বাহিৰত আহা। তাৰমানে যেতিয়া বাহিৰত শব্দটো মনত কৰিবা, মানে বাহিৰত বিহাৰ, বাহিৰত শব্দটোৰ লগত বিহাৰ ৰাজ্যখনৰ নাম মনত ৰাখিবা। তাৰপিছত তোমালোকে ৰুমৰ পৰা বাহিৰ হ'লা। বাহিৰ হোৱাৰ পিছত ছাৰে তোমালোকক লগত লৈ সোনকালেই বিহাৰৰ ওচৰতে থকা এখন ৰাজ্য ৱেষ্ট বেংগল, পশ্চিমবংগ, তাৰে এখন মেডিকেলত তোমালোকক ভৰ্তি কৰোৱা হ'ল আৰু তাতে চিকিৎসা পাতি কৰাৰ পিছত তোমালোকে সুস্থ হ'লা। সুস্থ হৈ মেডিকেলৰ পৰা যেতিয়া বাহিৰত আহিছা, তোমালোকৰ চকুত পৰিছে ৰাস্তাৰ কাষত এনেকুৱা এটা ডাঙৰ বেনাৰ লগোৱা আছে আৰু তাতে এনেকুৱা ফুলৰ ছবি আছে। আৰু তুমি ছাৰক সুধিছা ছাৰ এইটো ফুলৰ ছবি থকা যিটো বেনাৰ এইটো কিহৰ। ছাৰে কৈছে এইটো পশ্চিমবংগৰ যিটো ৰাজনৈতিক দল আছে এটা তৃণমূল কংগ্ৰেছ, এই তৃণমূল কংগ্ৰেছ দলৰ এইটো প্ৰতীক চিন আৰু এই দলৰ এইটো বেনাৰ। আৰু এই ফুলৰ ছবিটোত যি তিনিটা পাহি চাই আছা, এই পাহি তিনিটাত লিখা আছে PHU। এই আখৰ তিনিটাই বেলেগ বেলেগ তিনিখন ৰাজ্যৰ নাম বুজাইছে। এতিয়া আমি আমাৰ ভাৰতৰ মেপখন চালে গম পাম এই তিনিটা আখৰত কোন কেইটা ৰাজ্যৰ নাম বুজাইছে। অৰ্থাৎ তিনিটা পাহিয়ে যে তিনিটা ৰাজ্য বুজাইছে সেইকেইটা কোনকেইটা এতিয়া আমি মেপ চালে গম পাম। আহা এতিয়া মেপলৈ। আৰু এই তিনিখন ৰাজ্য যি ফুলৰ আকৃতিত আছে এইটো আমাৰ উত্তৰ ভাৰতত আছে। ফুল শব্দটো PHUL চাৰিটা আখৰেৰে হয় আৰু এই চাৰিটা লেটাৰৰ P যিটো লেটাৰ সেইটোৱে পাঞ্জাৱ বুজাইছে, H লেটাৰটোৱে হিমাচল প্ৰদেশ বুজাইছে আৰু U লেটাৰটোৱে উত্তৰাখণ্ড বুজাইছে। আৰু তলফালে যি ফুলৰ ঠাৰি থাকে সেই ঠাৰিৰ কালাৰটো থাকে সেউজীয়া
হিন্দীত কয় হাৰা, অসমীয়াত কয় সেউজীয়া। এইচ আখৰত সেউজীয়া, এইচ আখৰত সেউজীয়া আৰু এইচ আখৰটোতেই হাৰিয়ানা। আৰু ফুল শব্দটোৰ যিটো এল লেটাৰটো বাকী থাকিল, সেই এলত ওপৰত একেবাৰে ভাৰতৰ উত্তৰ ছাইডত লাডাখ নামৰ যিখন ৰাজ্য, সেই এলে লাডাখ বুজাইছে। ইতিমধ্যে আমি নাটক কৰাৰ কাহিনীক লৈ 9টা ৰাজ্যৰ অৱস্থান আৰু নাম সম্পৰ্কে জানিলোঁ, আৰু ফুলৰ যিটো কাহিনী আছিল সেইটো লৈ আমি 5টা ৰাজ্যৰ নাম জানিলোঁ। এতিয়া বাকী যিমানখিনি ৰাজ্য আছে আমি 2জন ব্যক্তিৰ নাম মনত ৰাখিম, তাৰে পৰা গোটেই কেইটা ৰাজ্যৰ অৱস্থান সম্পৰ্কে জানিব পাৰিম। প্ৰথম শব্দটো হৈছে ৰাজু মামা, দ্বিতীয় শব্দটো হৈছে ৰুণা মামী। ৰাজু মামা শব্দটোৰ পৰা ৰাজ যিটো শব্দ সেইটোৱে বুজাইছে ৰাজস্থান, আৰু ৰাজু হ'বলৈ যিটো ইউ লাগিব সেই ইউটোৱে বুজাইছে উত্তৰ প্ৰদেশ। আৰু মামা শব্দটোৰ প্ৰথমটো যিটো শব্দ এম এ সেইটোৱে বুজাইছে মধ্যপ্ৰদেশ, আৰু লাষ্টৰ যিটো মা শব্দ এম এ সেইটোৱে বুজাইছে মহাৰাষ্ট্ৰ। ৰাজস্থান, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰ। এতিয়া আহা নেক্সট যিটো শব্দ এইটো হৈছে ৰুণা মামী। আমি সকলোৱে জানো ভাৰতবৰ্ষৰ নৰ্থ ইষ্টত যি 7 ষ্টেট আছে এইকেইটাক আমি 7 চিষ্টাৰ বুলি জানো, এইকেইটা কোৱা হয় 7 চিষ্টাৰ। এতিয়া ৰুণা মামী নিশ্চয় 7 চিষ্টাৰৰ ভিতৰতে আছে। চোৱা, ৰুণা মামী শব্দটোৰ প্ৰথম যি দুটা লেটাৰত আৰ ইউ আছে, এই আৰ ইউৱে বুজাইছে অৰুণাচল প্ৰদেশ। নেক্সট যিটো না আছে এন এ, ৰু না এন এ এই লেটাৰ দুটাই বুজাইছে নাগালেণ্ড। ইয়াৰে নেক্সট লেটাৰ দুটা হৈছে এম এ বুজাইছে মণিপুৰ, আৰু শেষৰ যি দুটা লেটাৰ এম আই বুজাইছে মিজোৰাম। এইখিনিতে ৰুণা মামীৰ বিষয়ে আৰু এটা কথা জানিব লাগিব, সেইটো হৈছে ৰুণা মামী যিহেতু নৰ্থ ইষ্টত অসমখন আছে, আৰু অসম চাহৰ বাবে বিখ্যাত আমি সকলোৱে জানো। এতিয়া এই ৰুণা মামীয়ে কেৱল কি কৰে, চাহ বনাই খায়, আৰু সেই চাহ বনাই গাখীৰেৰে, অৰ্থাৎ গাখীৰ চাহ খায় আৰু শুই থাকে, কেৱল শুই থাকে। এতিয়া সেই কথাখিনিৰ লগত চোৱা, চাহ শব্দটো হৈছে টিৰ পৰা যিটো টি লেটাৰটো তাৰে পৰা ত্ৰিপুৰা, মিল্ক এম লেটাৰটোৰ পৰা মেঘালয়া, আৰু ৰুণা মামীয়ে যে শুই থাকে অৰ্থাৎ শ্লিপিং শব্দটোৰ যিটো এছ লেটাৰ তাৰে পৰা ছিক্কিম ষ্টেটটো যদিও নৰ্থ ইষ্টৰ নহয়, নৰ্থ ইষ্টৰ লগতে আছে, এইটোৰ লগত একেলগে আমি ছিক্কিমটো শিকি থৈ দিম। কিন্তু আমাৰ নৰ্থ ইষ্টত 7 চিষ্টাৰ যিটো শব্দ এইটো কাৰণ 7টা ষ্টেট আছে, গতিকে 7 চিষ্টাৰ বুলি কোৱা হয়। ছিক্কিমটো যদিও নৰ্থ ইষ্টৰ লগত নহয় কিন্তু নৰ্থ ইষ্টৰ ওচৰতে আছে। আৰু এই ৰুণা মামীৰ যি গাখীৰেৰে চাহ বনাই খাই কেৱল যে শুই থাকে, সেইকাৰণে কি কৰে, ৰাজু মামাই বহুত বেছি গুচ্ছা কৰে, মামীৰ লগত বহুত বেছি গুচ্ছা কৰে। আৰু সেই গুচ্ছা শব্দটোৰ যিটো জি ইউৰে গুজৰাট নামৰ ৰাজ্যখনৰ নাম মনত ৰাখিব পাৰি। ইতিমধ্যে আমি আমাৰ মেপত PHUL অৰ্থাৎ ফুল শব্দটোৰ লগত ৰিলেটেড কৰি আমি 5টামান ৰাজ্যৰ নাম শিকিছিলোঁ। আৰু সেই ফুলটো যেনেকুৱা ধুনীয়া এটা বস্তু, ঠিক তেনেকুৱা আমাৰ জম্মু এণ্ড কাশ্মীৰ ৰাজ্যখনো বহুত বেছি ধুনীয়া ৰাজ্য বুলি আমি জানো, আৰু সেইখন সেই ফুলৰ ওচৰতে আছে। চোৱা, এইটো চোৱা, জম্মু এণ্ড কাশ্মীৰ। গোটেই কেইখন ৰাজ্যৰ নাম ইতিমধ্যে শেষ হৈছে, মাত্ৰ বাকী আছে 2টা ষ্টেট, যি 2টা ষ্টেট সাউথ ইণ্ডিয়াত আছে। আৰু সাউথ ইণ্ডিয়াত 2টা ষ্টেট, এটা হৈছে তামিলনাডু, এটা হৈছে কেৰেলা। তো তামিলনাডু ষ্টেটটো তুমি যেনেকুৱা অন্ধ্ৰপ্ৰদেশৰ চাৰিওফালে যেনেকুৱা আমি ড্ৰ কৰিছিলোঁ, এটা চাবিৰ নিচিনা হৈছিল, তামিলনাডুৰ চাৰিওফালে যেতিয়া আমি ড্ৰ কৰিম এটা ত্ৰিভুজৰ নিচিনা পাম। ত্ৰিভুজ শব্দটোৰ তামিলনাডুৰ যিটো টিৰ সহায়ত আমি ত্ৰিভুজ লিখিব পাৰি, নাইবা আমি টিৰ সহায়ত ট্ৰায়েংগল লিখিব পাৰি। দুয়োটা এটাই অৰ্থ, ত্ৰিভুজকে বুজোৱা হৈছে। আৰু আছে কেৰেলা ৰাজ্যটো তুমি মনত ৰাখিবা, যেতিয়া তুমি গোৱা নামৰ ৰাজ্যখনত নাটক কৰিবলৈ গৈছিলা, এই যাৱাৰ সময়ত তোমাৰ কেইজনমান বন্ধুৱে তোমালোকৰ লগত যাব বিচাৰিছিল, কিন্তু তুমি লৈ যোৱা নাছিলা, আৰু সিহঁতে তোমালোকৰ ফালে কেৰাকে চাই আছিল। কেৰাকে চাই আছিল, সেই শব্দটোৰ লগত মনত ৰাখিবা কেৰেলা। গৈ আছিলা ক'ত? গোৱা, আৰু সেইকাৰণে সিহঁতে কেৰাকে চাই আছিল, তাৰমানে গোৱাৰ ওচৰতেই কেৰেলা।